প্ৰথমে মই সকলো জ্যোতিষী আৰু আমাৰ দক্ষিণবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ নিশ্চয় আমাৰ দক্ষিণবাসী হিচাপে ভোটাৰসকলে পুনৰাই আমাৰ বিপিএফ ৰাজনীতি দলত মই কেণ্ডিডেট হিচাপে মোক জিকাই দিয়াত নিশ্চয় সহায় কৰিব আৰু আমাৰ এই দক্ষিণ সমষ্টিখনত বেলেগ ৰাজনীতি দলৰ প্ৰাৰ্থীসকলে আমাৰ লগত কোনো যুঁজত নাহিব এইটো 100%। এতিয়াও প্ৰধান প্ৰমোদৰ চিন্তা কৰিছে আৰু আনফালে বিজেপিৰ মনোৰঞ্জন ব্ৰহ্ম তেখেতো আছে। তো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মই আদৰণি জনাইছোঁ। তেখেতে বেলেগ সমষ্টিৰ মানুহ হয়। তো পোনপ্ৰথমে তেখেতক মই আদৰণি জনাইছোঁ। তো তেখেতক আমি আমাৰ দক্ষিণখনত আহি পেলাই তেখেতে কিবা চমক সৃষ্টি কৰিব পাৰিম বুলি মই ভাবা নাই। কিয়নো তেখেতসকলৰ যিটো শাসন 5 বছৰত তেখেতসকলৰ যিটো শাসন আমি ৰাইজে বুজিলোঁ আৰু বাকী নাই। ক'তো তেখেতসকলে উন্নতিৰ ক'তো এক্সাম্পল দিব নোৱাৰে। দুৰ্নীতিৰ নামত দুৰ্নীতি তেখেতসকলে কৰি আমি জানো। আমি এছেম্বলিত থাকোঁ। আমি হয় বিৰোধী পক্ষৰ MCLA হিচাপে মই আমাৰ দক্ষিণ সমষ্টিখনত মই একো কৰিব পাৰোঁ। মইতো বাদে দিয়ে মই বিৰোধী পক্ষৰ MCLA হিচাপেতো বাদে দিয়ে তেখেতসকলৰ MCLA তেখেতসকলে EMসকলে নিজৰ সমষ্টিখনত উন্নতিৰ একো কাম কৰিব পাৰে নাই। তো মই নাভাবোঁ তেখেতে আমাৰ দক্ষিণ সমষ্টিখনত আহি পেলাই কিবা চমক সৃষ্টি কৰি পেলাই ইয়াত জিকি যাব ৰাইজক মই তেনেকুৱা ভবা নাই। অৱশেষত বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰিলে দত্মা। তো আদৰণি জনাইছোঁ আমাৰ বিজেপিটো আমাৰ কোনো পপুলেশ্যন পেটাৰ্ণে নিমিলে। ইয়াত কেনেকৈ ইলেকশ্যন খেলিব কিবা 5,000 6,000 মান ভোট পাব। ইয়াত কোনো জিকাৰ কোনো প্ৰশ্নই নুঠে। আমাৰ কণ্টেষ্ট হ'ব আমাৰ UPPৰ লগত হ'ব। তেখেতসকলে তেখেতসকলৰ ওপৰত মই 28-29 ভোটত মই জিকি যাম। আপোনালোকে চাব। হয়।